নমস্কাৰ এই মুহূৰ্তত ওলাই আহিছে আজিৰ দিনটোৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 15 জুন মঙলবাৰ। আজি ৰাতিপুৱা ভাৰতৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ বাবে যুগুতাই আনিছোঁ। এনেধৰণৰ গুৰুত্বপূৰ্ণ খবৰসমূহ নিতৌ চাই থাকিবৰ বাবে নিউজ আছাম ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অন কৰি ৰাখক আৰু লগতে ভিডিঅ'সমূহ লাইক আৰু শ্বেয়াৰ কৰি মোক উৎসাহিত কৰিব বুলি আশা ৰাখিলোঁ। এতিয়া আহিছোঁ আজিৰ দিনটোৰ প্ৰধান গুৰুত্বপূৰ্ণ বাতৰিলৈ। প্ৰথম বিগ ব্ৰেকিং নিউজটো হৈছে মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা বাতিল কৰক, উচ্চতম ন্যায়ালয়ত আবেদন অসমৰ ছাত্ৰৰ। কৰোণাতংকৰ বাবে সময় অনুসৰি অনুষ্ঠিত নোহোৱা মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ পৰিস্থিতি উন্নত হ'লে 4টা বিষয়ত হ'লেও অনুষ্ঠিত কৰা হ'ব বুলি অসমৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে ঘোষণা কৰি আহিছে। ইয়াৰ মাজতে মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা বাতিল কৰাৰ দাবীৰে উচ্চতম ন্যায়ালয়ত আবেদন জনাইছে অসমৰ একাংশ ছাত্ৰই। দিল্লীত অসমৰ ছাত্ৰসকলৰ ন্যায়িক যুদ্ধত সহায় কৰি থকা অধিবক্তা অভিষেক চৌধুৰীয়ে প্ৰকাশ কৰা অনুসৰি মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা বাতিল কৰাৰ বাবে উচ্চতম ন্যায়ালয়ক নিৰ্দেশ দিবলৈ আহ্বান জনাই অসমৰ ছাত্ৰসকলে অধিবক্তা মঞ্জু জেটলীৰ জৰিয়তে আদালতত আবেদন জনাইছে। এই ক্ষেত্ৰত অসমৰ ছাত্ৰসকলক আইনী সহায় আগবঢ়াইছে অধিবক্তাসকল ক্ৰমে অভিষেক চৌধুৰী, প্ৰভু প্ৰসন্ন বেহেৰা, ৰীতা ঋতু, অভিষেক পাটনায়ক আৰু নবাব সিঙে। উচ্চতম ন্যায়ালয়ত দাখিল কৰা আবেদনখনত অসমৰ ছাত্ৰসকলে এই বুলি কৈছে যে 1 জুলাইৰ পৰা অসমত ক'ভিড পজিটিভৰ হাৰ কমি যাব বুলি কোনো কথা নাই। ক'ভিড পজিটিভিটি এনে এক বিষয় যি 24 ঘণ্টাৰ ভিতৰত পৰিৱৰ্তন ঘটিব পাৰে। তদুপৰি CBSE আৰু CISE আদিৰ দৰে বোৰ্ডে কৰোণাতংকৰ বাবে শিক্ষাৰ্থীৰ কথা চিন্তা কৰি পৰীক্ষা বাতিল কৰিছে যদিও অসমত মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা পাতিবলৈ চৰকাৰ বদ্ধপৰিকৰ হৈ আছে। এনে কাৰ্যই অসমৰ পৰীক্ষাৰ্থীসকলৰ সংবিধান প্ৰদত্ত সমতাৰ অধিকাৰৰ পৰা বঞ্চিত কৰা হৈছে বুলি শিক্ষাৰ্থীসকলে মন্তব্য কৰিছে। উল্লেখ্য যে ভয়াৱহ ক'ভিড পৰিস্থিতিৰ বাবে CBSEৰ অধীনৰ মেট্ৰিক পৰীক্ষা ইতিমধ্যে বাতিল কৰা হৈছে। তেনে পৰিস্থিতিত অসমৰ সেৱা আৰু আছাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিলে পৰীক্ষা অনুষ্ঠিত কৰিবনে নাই তাক লৈ বিভিন্ন চৰ্চা চলি থকাৰ মাজতে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে ঘোষণা কৰিছিল ৰাজ্যত মেট্ৰিক পৰীক্ষা অনুষ্ঠিত হ'বই। অসমৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে কৈ আহিছে যে ৰাজ্যিক পৰিষদৰ অধীনত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাসমূহ ৰাজ্যখনৰ ক'ভিড পৰিস্থিতি উন্নত হ'লে পৰিৱৰ্তিত পদ্ধতিত অনুষ্ঠিত হ'ব। ইপিনে ৰাজ্যত ক'ভিড পৰিস্থিতি প্ৰায় স্বাভাৱিক পৰিস্থিতিত উপনীত হোৱা নাই বুলি উল্লেখ কৰি তেওঁ পুনৰ কৈছিল পৰিস্থিতি উন্নত হোৱাৰ পিছত শিক্ষা বিভাগে পৰীক্ষা অনুষ্ঠিত কৰিবলৈ ইতিমধ্যে সাজু হৈছে। পেগুৱে লগতে কৈছিল যে পৰীক্ষা বাতিল কৰিলে সমস্যাটো সমাধান কৰিব পৰা নাযাব। বহু শিক্ষাৰ্থীৰ বাবে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰীৰ মাৰ্কশ্বিট তেওঁলোকৰ কেৰিয়াৰত গুৰুত্বপূৰ্ণ বুলিও শিক্ষামন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছিল। আজিৰ দ্বিতীয় গুৰুত্বপূৰ্ণ খবৰটো হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ বিধায়ক অখিল গগৈ পত্ৰ। কি লিখিলে পত্ৰত? শিৱসাগৰ দিখৌনৈৰ ওপৰত থকা ঐতিহাসিক লোহাৰ দলঙৰ মেৰামতি, সংৰক্ষণ আৰু সৌন্দৰ্য বৰ্ধনৰ দাবী জনাই বিধায়ক অখিল গগৈয়ে 1935 চনৰে ব্ৰিটিছ ব্ৰাইট এণ্ড কোম্পানীয়ে নিৰ্মাণ কৰিছিল শিৱসাগৰ নগৰৰ দিখৌ নদীৰ ওপৰত থকা ঐতিহাসিক লোহাৰ দলং। ইতিমধ্যে সেই দলংখন জহি খহি যোৱা দেখা গৈছে। এই জহি খহি যোৱা দলংখনৰ মেৰামতি, সংৰক্ষণ আৰু সৌন্দৰ্য বৰ্ধন কৰাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাই শিৱসাগৰ জিলাৰ বিধায়ক অখিল গগৈয়ে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ পত্ৰযোগে তেওঁ কয় ব্ৰিটিছ যুগৰ এই লোহাৰ দলংখন জহি খহি গৈছে আৰু যিকোনো সময়তে দলংখন ভাগি পৰিব পাৰে। এই দলংখন এখন ঐতিহাসিক দলং আৰু ই শিৱসাগৰবাসীৰ বাবে এক অতি গৌৰৱময় স্মৃতি। সম্পূৰ্ণ লোহাৰে নিৰ্মিত এই দলংখনৰ বুকুৰে যান বাহন চলাচল কৰাৰ লগতে তলেদি দিখৌ নদীৰে জাহাজ চলাচল কৰিব পৰাকৈ কপিকল সংযোগ কৰা হৈছিল। ফলত জাহাজ অহাৰ সময়ত দলঙৰ মাজৰ অংশ কপিকলৰ সহায়ত উঠাই দিয়া হয় আৰু জাহাজ পাৰ হৈ যোৱাৰ পিছত কপিকলৰ দ্বাৰা মাজৰ অংশ তললৈ নমাই দিয়া হৈছিল। এই দলংখনে এসময়ত উজনি অসমৰ পৰিবহণ আৰু যোগাযোগ অতি গুৰুত্বপূৰ্ণ মাধ্যম আছিল। 1935 চনতে নিৰ্মাণ কৰা এই দলংখনৰ ম্যাদ কেৱল 25 বছৰ ধাৰ্য কৰা হৈছিল যদিও ব্যৱহাৰৰ অনুপযোগী হোৱাৰ পাছতো এতিয়াও থিয় হৈ আছে। কিন্তু মেৰামতিৰ অভাৱত আৰু ম্যাদ উকলি যোৱাৰ বাবে যিকোনো মুহূৰ্তত এই দলংখন ভাগি পৰিব পাৰে। সেয়েহে অতি সোনকালে এই দলংখনৰ বাবে অসম চৰকাৰে তথা গড়কাপ্তানি বিভাগক জৰুৰীভাৱে দলংখন মেৰামতি কৰিবলৈ আহ্বান জনাই
ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে। এই মুহূৰ্তৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে বিদ্যুৎ চুৰিৰ বিৰুদ্ধে কঠোৰ হৈছে ৰাজ্য চৰকাৰ। কৰ্তব্যত গাফিলতি কৰাৰ বিষয়কো শাস্তি দিয়াৰ হুংকাৰ মুখ্যমন্ত্ৰীৰ। সোমবাৰে মুখ্যমন্ত্ৰীয়ে সংবাদমেলত শক্তিমন্ত্ৰী বিমল বৰা আৰু ৰাজ্যৰ মুখ্য সচিব জিষ্ণু বৰুৱাও উপস্থিত থাকে। গুৱাহাটী বিজুলী ভৱনত সোমবাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এখন সংবাদ মেল সম্বোধন কৰে। সংবাদ মেলৰ পূৰ্বে অৱশ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিজুলী ভৱনৰ সভাকক্ষত APDCL, APGCL আৰু AEGCL প্ৰতিনিধিৰ সৈতে বিভিন্ন বিষয়ক লৈ বিতংভাৱে আলোচনা কৰে। তিনিওটা শক্তি কোম্পানী হেৰুৱা ৰাজহ কোম্পানীকেইটাই যাতে পুনৰুদ্ধাৰ কৰিব পাৰে তাৰ বাবে ৰাজ্য চৰকাৰে পৰিকল্পনা প্ৰস্তুত কৰিছে বুলি সংবাদ মেলত জনায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ইফালে বিদ্যুৎ চুৰিৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰ অধিক কঠোৰ হ'ব বুলি স্পষ্ট কৰি দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে। বিদ্যুৎ চুৰি কৰাসকলৰ বাবে সৰ্বসাধাৰণ ৰাইজে যাতে বিদ্যুৎৰ বিল অধিক বহন কৰিব নালাগে তাৰ প্ৰতিও ৰাজ্য চৰকাৰে লক্ষ্য ৰাখিব। এটা কোম্পানীয়ে দিয়া GST আৰু ব্যৱহাৰ কৰা বিদ্যুৎৰ তাৰতম্য কিমান সেয়া পুংখানুপুংখভাৱে পৰীক্ষা কৰিব চৰকাৰে। গুজৰাট শক্তি বিতৰণ আৰ্হিক লৈ মঙলবাৰে হ'ব ভিডিঅ' কনফাৰেন্স। আজিৰ আন এটা খবৰ হৈছে অৰেঞ্জ নেশ্যনেল পাৰ্ক পৰ্যালোচনা বৈঠক বন মন্ত্ৰীৰ। পৰ্যটনৰ কেন্দ্ৰবিন্দু কৰাৰ লগতে বেদখলকাৰী উচ্ছেদৰ নিৰ্দেশ। চোৰাং চিকাৰীৰ বিৰুদ্ধে শূন্য আৰু সহনশীল নীতি অৱলম্বন কৰিবলৈ বন বিভাগৰ মুৰব্বীসকলক আহ্বান বন মন্ত্ৰীৰ। অসম চৰকাৰৰ বন পৰিৱেশ তথা মীন আৰু আবকাৰী বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই সোমবাৰে ওৰাং ৰাষ্ট্ৰীয় উদ্যানত উপস্থিত হৈ উদ্যান কৰ্তৃপক্ষৰ লগত বন বিভাগৰ উচ্চপদস্থ বিষয়াসকলৰ উপৰিও মীন তথা আবকাৰী দৰং জিলাৰ দায়িত্বত থকা বিষয়াসকলৰ সৈতে এখন পৰ্যালোচনা বৈঠকত মিলিত হয়। ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হোৱা বৈঠকখনত মন্ত্ৰীগৰাকীয়ে প্ৰথমে বন বিভাগ তথা ৰাষ্ট্ৰীয় উদ্যানখনৰ উচ্চপদস্থ বিষয়াসকলৰ সৈতে হোৱা আলোচনাত ওৰাঙৰ যাতে পৰ্যটন এক কেন্দ্ৰবিন্দু হিচাপে গঢ় দিব পৰা যায় তাৰ বাবে তেওঁ কাৰ্যালয়ে সকলো সহযোগিতা আগবঢ়াব বুলি জানিবলৈ দিয়ে। ৰাষ্ট্ৰীয় উদ্যানখনৰ দেশী আন্তঃৰাষ্ট্ৰীয় পৰ্যটকৰ বাবে এক মুখ্য আকৰ্ষণ হিচাপে গঢ়ি তোলাৰ পথত উদ্যান কৰ্তৃপক্ষৰ সন্মুখীন হ'ব পৰা সমস্যাসমূহৰ বিষয়ে তেওঁ বুজ লয়। লগতে উদ্যানখনলৈ অহা পৰ্যটকসকল যাতে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন হ'বলগীয়া নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি কৰ্তৃপক্ষক মন্ত্ৰীগৰাকীয়ে অব্যৱহৃত অৱস্থাত থকা পৰ্যটন বিভাগৰ জিৰণি গৃহটো নিজৰ অধীনলৈ আনি আধুনিক ৰূপত গঢ়ি তুলিবলৈ আহ্বান জনায়। তেওঁ কৰ্তৃপক্ষক পৰিৱেশ অনুকূল আৰ্হিত নতুনকৈ কেইটামান জিৰণি কোঠা নিৰ্মাণ কৰিবলৈ নিৰ্দেশ দিয়ে। মন্ত্ৰীগৰাকীয়ে ৰাষ্ট্ৰীয় উদ্যানখনৰ ভূমি যিসকল লোকে অবৈধভাৱে বেদখল কৰি ৰাখিছে সেই লোকসকলক অনতিপলমে উচ্ছেদৰ জৰিয়তে বেদখলমুক্ত কৰাৰ নিৰ্দেশ দিয়ে। মন্ত্ৰীগৰাকীয়ে লগতে চোৰাং চিকাৰীৰ বিৰুদ্ধে শূন্য সহনশীল নীতি অৱলম্বন কৰিবলৈ বন বিভাগৰ মুৰব্বীসকলক আহ্বান জনায়। বন মন্ত্ৰীগৰাকীয়ে বৈঠকত উপস্থিত বিষয়াসকলৰ পৰা ধনশিৰি নদীৰ অতিৰিক্ত কেইটা বালিৰ মহল আবণ্টন কৰিব পৰা যাব পাৰে তাৰ ওপৰত এক প্ৰতিবেদন প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিয়ে। বৈঠকত উপস্থিত থাকি প্ৰধান মুখ্য বন প্ৰবন্ধকদ্বয় AM সিং আৰু অমৃত সাহাই বন বিভাগে ৰাষ্ট্ৰীয় উদ্যানখনৰ বাবে লোৱা বিশেষ পদক্ষেপসমূহৰ বিষয়ে মন্ত্ৰীগৰাকীক অৱগত কৰায়। বন বিভাগৰে সৈতে হোৱা আলোচনাৰ পিছত মন্ত্ৰীগৰাকীয়ে পৃথকে মীন আৰু আবকাৰী বিভাগৰ বিষয়াসকলৰ সৈতে আলোচনাত বহি বিভিন্ন আঁচনিৰ খতিয়ান লয়। আজিৰ বৈঠকত বন মন্ত্ৰীৰ উপৰিও বৰচলা বিধায়ক গণেশ লিম্বু আৰু মঙলদৈ সমষ্টিৰ প্ৰাক্তন বিধায়িকা গুৰুজ্যোতি দাস উপস্থিত থাকে। আজিৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে বিশ্ব বেংকৰ ধনেৰে ডিচেম্বৰ মাহৰ পৰা বুঢ়ীদিহিং তিৰাপ নৈৰ গৰাখহনীয়াৰ প্ৰতিৰোধৰ ব্যৱস্থা কৰিব মন্ত্ৰী পিজুছ হাজৰিকাই। অসম চৰকাৰৰ জলসম্পদ মন্ত্ৰী পিজুছ হাজৰিকাই আজি 124 নং মাঘেৰিটা বিধানসভা সমষ্টিৰ গৰাখহনীয়া অঞ্চল পৰিদৰ্শন কৰে। তেওঁ বিশ্ব বেংকৰ ধনেৰে ডিচেম্বৰ মাহৰ পৰা মাঘেৰিটা সমষ্টিৰ বুঢ়ীদিহিং আৰু তিৰাপ নৈৰ সৃষ্টি কৰা গৰাখহনীয়া প্ৰতিৰোধ ব্যৱস্থা কৰিব বুলি কয়। মন্ত্ৰী হাজৰিকাই এই পৰিদৰ্শনকালত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী আৰু বিধায়ক ভাস্কৰ শৰ্মাই সংগ দিয়ে। তিৰাপ আৰু বুঢ়ীদিহিং নদীয়ে সৃষ্টি কৰা গৰাখহনীয়াৰ ফলত হাজাৰ হাজাৰ বিঘা ভূমি
নদীৰ বুকুত জাহ গৈছে। গৰাখহনীয়াই বহু কৃষিজীৱী লোকক জীৱনলৈ নমাই আনিছে কাল অমানিশা। নৈ কাষৰীয়া লোকসকলে বুঢ়ীদিহিং আৰু তিৰাপ নৈয়ে সৃষ্টি কৰা গৰাখহনীয়াৰ প্ৰতিৰোধ ব্যৱস্থা কৰিবলৈ দাবী জনাই আহিছে যদিও পূৰ্বৰ কোনো এখন চৰকাৰে এই ক্ষেত্ৰত ফলপ্ৰসূ কাৰ্যব্যৱস্থা হাতত লোৱা পৰিলক্ষিত হোৱা নাই। এইবাৰ নতুন চৰকাৰৰ নতুন জলসম্পদ মন্ত্ৰীয়ে প্ৰকৃততে কি কৰে তালৈ আশাৰে বাট চাই আছে ৰাইজে। আজিৰ অন্তিম খবৰটো হৈছে দশম আৰু দ্বাদশ পৰীক্ষাৰ বাতিলৰ নিৰ্দেশ বিচাৰি উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ অসমৰ শিক্ষাৰ্থী। 17 জুনত আবেদনৰ শুনানি। 17 জুনত অসমৰ শিক্ষাৰ্থীয়ে লেখ আবেদনৰ শুনানি গ্ৰহণ কৰিব সৰ্বোচ্চ ন্যায়ালয়ে। অসমৰ 4জন প্ৰভাৱিত ছাত্ৰ ছাত্ৰীয়ে দশম আৰু দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষা বাতিলৰ নিৰ্দেশ বিচাৰি এইবাৰ কাষ চাপিল উচ্চতম ন্যায়ালয়ৰ। ছাজিন আখতাৰ, তপসুম ৰহমান আৰু জুপিতৰা বৰদলৈ আৰু ইস্পিতা গগৈ নামৰ 4জন শিক্ষাৰ্থীয়ে তেওঁলোকৰ অধিবক্তাৰ যোগেদি উচ্চতম ন্যায়ালয়ত দাখিল কৰিলে লেখ আবেদন। তেওঁলোকৰ আবেদনৰ অসমৰ বৰ্তমান পৰিস্থিতি, ৰাজ্য চৰকাৰে দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষা পাতিবলৈ লৈ ছাত্ৰ ছাত্ৰীৰ জীৱনৰ লগত হেতালি খেলাৰ অভিযোগ তুলি পৰীক্ষা বাতিলৰ আগ্ৰহ প্ৰকাশ কৰিছে। 17 জুনত অধিবক্তা মমতা শৰ্মাই সমগ্ৰ দেশত পৰীক্ষা বাতিলৰ নিৰ্দেশ বিচাৰি কৰা গোচৰটোৰ হ'বলগীয়া শুনানিৰ সৈতে অসমৰ গোচৰটো সংলগ্ন কৰা হৈছে। 4গৰাকী শিক্ষাৰ্থীয়ে আবেদনত অসম চৰকাৰৰ দ্বাৰা এটা সঠিক সময় নিৰ্ধাৰিত CBSEৰ সদৃশ বিকল্প মূল্যায়নো বিচাৰিছে। লগতে যিসকলে এনে মূল্যায়নেৰে সন্তুষ্ট নহয় তেনে পৰীক্ষাৰ্থীৰ কাৰণে কোভিড পৰিস্থিতি সাম কটাৰ পিছত পৰীক্ষা পতাৰ পোষকতা কৰিছে আবেদনকাৰী কেইজনে। উল্লেখযোগ্য যে অহা 17 জুনৰ শুনানিৰ দিনা কেন্দ্ৰীয় চৰকাৰৰ অধিবক্তা দেশৰ এণ্টৰ্নি জেনেৰেল KK বেণুগোপালক বিগত শুনানিত উচ্চতম ন্যায়ালয়ে CBSEয়ে পৰীক্ষা বাতিল কৰাৰ পিছত বিকল্প মূল্যায়ন পদ্ধতি কি হ'ব তাৰ সবিশেষ জমা দিবলৈ নিৰ্দেশ দিছিল। লগতে এই কামৰ কাৰণে CBSEয়ে যোৱা 4 জুনত এখন 12জনীয়া কমিটি গঠন কৰিছিল। কমিটিখনে 10 দিনৰ ভিতৰত প্ৰতিবেদন জমা দিয়াৰ কথা আছিল। আনহাতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে ঘোষণা কৰিছে যে জুলাই 1 তাৰিখলৈ অসমত সংক্ৰমণৰ হাৰ 2% হ্ৰাস পায় তেন্তে জুলাই 15 পৰা 20 তাৰিখৰ ভিতৰত 2টা বা 3টা বিষয়ৰ পৰীক্ষা অনুষ্ঠিত কৰিব। ছাত্ৰৰ কাৰণে পৃথক আৰু ছাত্ৰীৰ কাৰণে পৃথক স্থানত পৰীক্ষা পতাৰো পোষকতা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। দুধনৈত গাড়ী চোৰে খুলি লৈছিল ভুৱা দ্বিতীয়ৰ কাৰ্যালয়। দুধনৈ আৰক্ষী থানাত এতিয়া উঠিছে উদ্ধাৰ হোৱা চুৰি বাইকৰ উজান। দুধনৈ আৰক্ষীৰ অভিযানত নিৰ্দাৰ হৈছে বাইক চোৰৰ। দুধনৈ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মুকুট কাকতিৰ নেতৃত্বত ৰংজুলি আৰক্ষীৰ সহযোগত অসম আৰক্ষীৰ মষ্ট ৱান্টেড হিচাপে পৰিচিত ৰংজুলি কানকটাৰ পৰা ভুৱা দ্বিতীয় তথা দুধৰ্ষ গাড়ী চোৰ আব্দুল বাৰিকসহ বিভিন্ন ঠাইৰ পৰা আন 5জন চোৰ ক্ৰমে খেৰোপাৰাৰ নুৰ আলাম ওৰফে ৰাহুল কানকটাৰ হোমেৰ আলী ওৰফে তাৰুণ মাতিয়া, মামুদপুৰৰ আব্দুল ৰহিম আলী, মালেক হুছেইন আৰু বামুণপাৰাৰ ৰজিবুল ইছলামক গ্ৰেপ্তাৰ কৰা হৈছে। ইয়াৰ লগতে ভুৱা দ্বিতীয় কাৰ্যালয় এটাও উৎখাত কৰে। দীৰ্ঘদিন ধৰি আৰক্ষীৰ চকুত ধূলি দি পলাই ফুৰা ধৃত চোৰকেইজনৰ তথ্যৰ ভিত্তিত বৰ্তমানলৈ মুঠ 43জন বাইক আৰু এখন টাটা ডিআই উদ্ধাৰ কৰাৰ লগতে মুঠ 17জনকৈ গাড়ী চোৰক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। ধৃত চোৰকেইজনৰ পৰা ভুৱা পঞ্জীয়ন নম্বৰ প্লেট, লেপটপ, স্কেনাৰ, গেছ পাইপ, ইঞ্জিন আৰু চেচিছ নাম্বাৰ সলনি কৰা আইৰণ ড্ৰাইচ, হেণ্ডেল লক, পেট্ৰল টেংকি লক আৰু গাড়ী চুৰি কাৰ্যত ব্যৱহৃত বিভিন্ন সামগ্ৰীও উদ্ধাৰ কৰা হয়। অঞ্চলটোৰ গাড়ী চুৰিৰ লগত জড়িত সকলোকে আটক নকৰালৈকে এই অভিযান চলি থাকিব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। উল্লেখযোগ্য যে সমগ্ৰ অসমত গাড়ী চোৰৰ বিৰুদ্ধে অসম আৰক্ষীৰ এইটোৱে বৃহৎ অভিযান। এই সংক্ৰান্তত গোৱালপাৰা জিলা আৰক্ষীৰ অধীক্ষক VV ৰাকেশ ৰুদ্দিয়ে গাড়ী চুৰিৰ লগত জড়িত চক্ৰটোক উৎখাত কৰাৰ বাবে দুধনৈ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মুকুট কাকতিৰ লগতে গোৱালপাৰা আৰক্ষীক ধন্যবাদ জনাইছে। ধন্যবাদ। আজিৰ বাতৰিৰ পৰা বিদায় লৈছোঁ। গুৰুত্বপূৰ্ণ খবৰসমূহৰ বাবে ছাবস্ক্ৰাইব কৰি ৰাখক নিউজ আছাম।